Hello everyone, welcome to another vlog. আজি vlog বনাবই পোৱা নাই কাৰণ ৰাতিপুৱা বাজনী আহিলে আৰু ভন্টি দুজনী আহিলে চুলি বান্ধিবলৈ মানে খোপাচোপা বান্ধিবলৈ সেইকাৰণে লাগি থাকোঁতে তাক মানে বান্ধি কৰি থাকোঁতে মোৰ নিজৰে ওলা দেৰি হৈ গ'ল এতিয়া আহিছোঁ বেছি দূৰ নহয় মানে আজি হৈছে নেক্সট ডে আৰু আমি যাবলৈ ওলাইছোঁ ৰুমলৈ আৰু আমাৰ এক্সামো ষ্টাৰ্ট হ'বই বেছি দিন নাই সেইকাৰণে ভাবিলোঁ আৰু ঘৰলৈ অহা এমাহ মানে হ'ল যেতিয়া বোলো যাওঁগৈ আৰু ৰুমলৈ এয়া আমাৰ নামিলোহি সেয়া বস্তু আৰু এয়া পালোহি ফাইনেল আপোনালোকক কৈছোঁ যিহেতু আগত আমাৰ ৰুমত নথকা এমাহ ডেৰমাহ মানেই হ'ল আৰু সেইকাৰণে আমাৰ ৰুমটো গোটেই অৱস্থা নাইকিয়া হৈছে আৰু ভাবিছোঁ দুইজনীয়ে পটাপট চাফা কৰি লওঁ কৰি পেলাই আকৌ মচি কৰি বজাৰ চজাৰ কৰিবলৈতো আছেই আমি দোকানৰ পৰা আহিলোঁগৈ সেইফালে ঘৰৰ পৰা গাখীৰ লৈ আহিছিলোঁ গাখীৰ পগাই থৈছোঁ ঢাকি থৈছোঁ আমি এতিয়া কলেজত আছোঁ দিন মানে আবেলিয়ে লাগিছে পুৰা লাইট জ্বলি আছে আমি গৈছিলোঁ চিকেন আনিবলৈ এইখিনি হৈছে চিকেনখিনি বেছি না 100 টকা আনিছোঁ আমি দুজনীহে এতিয়া ভালকৈ উলিয়াই এইটো ধুই ল'ম এইখিনি ইয়াতে এনেকৈ উলিয়াই ঢাকি থৈ দিম যিহেতু আমাৰ ভাত খোৱা দেৰি হয় থৈ দিছোঁ হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা আমাৰ চাহ তাহ খোৱা হৈ গ'ল এতিয়া আমি পঢ়ি আছোঁ আমাৰ যিহেতু এক্সাম হৈ আছে আৰু মেজৰ ফাৰ্ষ্ট পেপাৰখন হ'ল এক্সাম তাৰপিছত আকৌ আছে জেনেৰিক তেতিয়া আমি পঢ়ি লওঁ অলপ পাছত আপোনালোকক লগ পাই আছোঁ এতিয়া 10:30মান বাজিলে আমি ভাবিছোঁ ভাতটো বনাই লওঁ পটককৈ আৰু বেছি দেৰি হ'লে খাবলৈও ভাতবোৰ পাছত মন নাযায় আৰু আজি তাতে চিকেন আছে নহয় এইফালে এই কাটি আছে মছলা আদা নহৰু পিঁয়াজ তাই কাটিছে এইবোৰ তাই সেইফালে পাচলিখিনি কাটি থাকে মানে মই মাংসখিনি অকণমান মেৰিনেশ্যন কৰি থৈ দিওঁ এইফালে দিছোঁ অকণমান মিট মছলা বেছি মছলা নিদিওঁ অকল আদা নহৰু দিয়ে তেনেকৈ বনাম অকণমান দিছোঁ ৰেড চিলি আৰু অলপ দিম হালধিটো পাছত দিম আৰু অলপ যদি দৰকাৰ হয় মিঠাতেল দিছোঁ এইখিনি এটা ভালকৈ সানি ল'ম এইখিনি সানি হৈ গ'ল এতিয়া অলপ দেৰি কাৰণে ঢাকি থৈ দিম আদা নহৰুখিনি ভালকৈ খুন্দি ল'লোঁ এয়া পিঁয়াজ এয়া আলু আৰু অমিতা আছে হাফ বইলকৈ লৈছোঁ তেতিয়া মানে ভালকৈ সিজিব আৰু এইফালে তেল দি দিলোঁ এতিয়া তেলখিনি গৰম হোৱাৰ পিঁয়াজখিনি দিওঁ আৰু এইটো মই ৰেচিপিখিনি দিয়া নাই আজি ৰুমত থাকিলে যেনেকৈ নৰ্মেলকৈ বনাওঁ তেনেকৈ দেখাইছোঁ আপোনালোকক পিঁয়াজখিনি অলপ সময় ভাজ খালে এতিয়া আদা নহৰুখিনি দি দিওঁ আদা আৰু নহৰু ইমানখিনিমান থৈ দিছোঁ পাছত দিম মাংস আৰু আলুখিনি ভালকৈ সিজি গ'ল
এতিয়া ইয়াত অলপ পানী দিম, বেছি নিদিওঁ, গ্ৰেভি টাইপত কৰিম। হৈ যাব ইমানটোৱে। আদা নহৰুখিনি দি এতিয়া ভালকৈ ভাজ খালে ইয়াত মাংসখিনি দি দিম। এতিয়া এইখিনি এনেকৈ লৰাই লৰাই এতিয়া 15 মিনিটমান সময় ভাজি ল'ম। তাৰপিছত ইয়াত নিমখ দিম। এতিয়া 15 মিনিটমান সময় ভজাৰ পিছত ইয়াত নিমখ দি দিম। বেছি নাই দিয়া, বেছি হ'লে দিগদাৰ হৈ যাব নহয়, কমিলে পাছত দিবও পাৰিম। মাংসখিনি সিজিবলৈ আৰম্ভ কৰিছে, ইয়াত এতিয়া পাচলিখিনি দি দিম। আদা নহৰুখিনি দি দিওঁ। তাৰপিছত ভালকৈ আকৌ লৰাই দিম। ইয়াত অলপ পানী দিম, বেছি নিদিওঁ, গ্ৰেভি টাইপত কৰিম। হৈ যাব ইমানটোৱে। ভাত উলিয়ালোৱে, এয়া চিকেনখিনি আৰু এয়া মানে আমাৰ ইয়াৰ বৰমাই দিয়া চিকেন ৰেডি দিছিলে, আমি খাবলৈ নহ'লেই। আৰু এয়া আমাৰ ভাত, এতিয়া আমি খাই লওঁ। মুখ চুখ ধুই আজৰি হৈ আহিলোঁ আৰু এতিয়া কেইটা বাজিল? 12:55। 12:55 হ'লেই আমি অলপ দেৰি পঢ়ি লওঁ এইফালে। তো আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।